নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অৰ্থাৎ আমি অনুবাদ কৰিম তোমালোকৰ সংস্কৃতত থকা বন্দনম পাঠটো। তো বলা আমি পাঠটো অনুবাদ লিখো। এইজন গণেশ, মই গণেশক প্ৰণাম কৰোঁ। শ্ৰী গণেশাই নমঃ। এইজন গণপতি, মই গণপতিক প্ৰণাম কৰোঁ। শ্ৰী গণপতয়ে নমঃ। এইগৰাকী শাৰদা, মই শাৰদাক প্ৰণাম কৰোঁ। শাৰদাयै নমঃ। এইগৰাকী সৰস্বতী, মই সৰস্বতীক প্ৰণাম কৰোঁ। সৰস্বত্যৈ নমঃ। এওঁ সূৰ্য, মই সূৰ্যক প্ৰণাম কৰোঁ। সূৰ্যায় নমঃ। এওঁ ভানু, মই ভানুক প্ৰণাম কৰোঁ। ভানৱে নমঃ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এটা কথা সদায় মনত ৰাখিবা, পিতৃ মাতৃয়ে কোৱা প্ৰতিটো কথাই, প্ৰতিটো নিয়ম তোমালোকে নিষ্ঠা আৰু সততাৰে কৰি যাবা। আৰু সদায় তোমালোকে পঢ়া শুনা কৰি থাকিবা। তেতিয়াহে তোমালোকে এজন ডাঙৰ মানুহ হ'ব পাৰিবা। আৰু যিহেতু কৰোনা ভাইৰাছৰ সময়ত তোমালোকে মুখত মাস্ক আৰু চেনিটাইজাৰ সদায় ব্যৱহাৰ কৰিবা। আৰু সদায় তোমালোকে দূৰত্ব বজাই ৰাখিবা। আকৌ কৈছোঁ, তোমালোকে সদায় মুখত মাস্ক ব্যৱহাৰ কৰিবা, কাৰণ মাস্কখনে আমাক বহুতো ভাইৰাছৰ পৰা বচাই ৰাখে। আৰু ঘৰতে থাকা, সুৰক্ষিত থাকা। আজিলৈ ইমানেই। পুনৰ লগ পোৱা আশাহেৰে। আৰু এটা কথা, তোমালোকে সময়ত কৰিব যত্ন কৰিবা, আৰু সময়ত উঠিবা, সময়ত পঢ়িবা। আৰু যোগ শাৰীৰিক তোমালোকে পাৰিলে এনেকুৱা ধৰণৰ আসনবিলাক কৰি থাকিবা। শৰীৰ চৰ্চাই মন চৰ্চা। আজিলৈ ইমানেই। পুনৰ লগ পোৱা আশাৰে ধন্যবাদ। পুনৰ মিলাম।